তন্দুৰী চাই খাই আপোনালোকে ভাল পায় নেকি? আৰু যদি ভাল পায় এই ভিডিঅ'টো শেষলৈ চাওক, কাৰণ এওঁলোকে যিটো চাই আমাক দিছে ন, ৱাহ ৱাহ কি ক'ম আৰু, বহুতেই ধুনীয়া। চ' ভিডিঅ'টো চাই লওক, তেতিয়া আপোনালোকে গম পাব। এই আমি স্কুটিত গৈ আছোঁ চাহ খাবলৈ। মানুহ পালোঁ নেকি? মানুহ হয় ন এখনত, টি মেজিকখনত? চাওঁ ৰ'বাচোন কি টি মেজিক। এই বন্ধ এইখন পাই গ'লো, টি মেজিক। তো এইখনে হ'ল টি মেজিক, নলবাৰীত মেইন টাউনৰ পৰা 100 কিলোমিটাৰমান সোমাই আহিব লাগে। এড্ৰেছটো মই ডিছক্ৰিপশ্যনত দি দিম, আৰু বাকী ফোন নম্বৰটো ইয়াত আছে, তথাপি মই নম্বৰখিনি গোটেইখিনি দি আছোঁ। আৰু এইখনে হ'ল টি মেজিক। ইয়াত বহুত ধৰণৰ চাহ পোৱা যায় শুনিছোঁ আৰু তেনেকৈ। এতিয়া কি পায় সেইটো চাব লাগিব। বাকী কি চাহ পায় চাই লওঁ আমি ইয়াত মেনুখনত। বহুত আইটেম আছে সিহঁতৰ, মই গোটেইখিনি পঢ়ি নিদিওঁ, আপোনালোকে নিজে চালে গম পাব। কফিও আছে, এইখিনি স্পেচিয়েল চাগে এইকেইটা, তন্দুৰী কেশৰ টি, এটা তন্দুৰী সেইটো। এই ইয়াতে তন্দুৰীটো ইয়াতে বনোৱা নেকি? মানে চাহটোত নাথাকে নেকি ইয়াত? এইটো চাহটো নাথাকে, চাহটো তাতে বনাই আনে, এনেকৈ কাপোৰ পুৰা যোনটো ফ্লেভাৰটো কাপোৰ থাকি যায়, চাহটো সেই কাপোৰ খাই যায়। অ' আচ্ছা আচ্ছা, চাহটো তাতে বনাই? লগতে পেষ্ট্ৰি চেষ্ট্ৰিও আছে। চাহটো দাদাই ইয়াত বনাই আছে। এই চাহটো একেই থাকে ন চব? চাহটো গোটেই এটাই থাকে? চাহটো এটা নহয়, বেলেগ বেলেগ ফ্লেভাৰো পোৱা যায়, মানে বেলেগ ফ্লেভাৰ অনুযায়ী বেলেগ বেলেগ চাহ দিয়া যায়। কেনে ৰহিব? তখন চাহটো ভাল লাগিছে না খাই? তোমাৰ কি লৈছা এইটো? কি চাহ এইটো? মছলা? আৰু মানক তোমাৰটো? হা? মছলাই লৈছা? মানে মই তন্দুৰী লৈছোঁ। না তন্দুৰী মানে কিবা স্পেচিয়েল হ'ব পাৰে সেইকাৰণে। বাকী আমাক তৈবুৰী আনিছে ইয়াত। তুমি কেনেকৈ গম পালা এইখনৰ কথা? ফুৰিব আহিছা? ভালে মানুহজনো হয় ন? ফেমাছ আৰু মোটামুটি। এয়া তন্দুৰ চাই হয়, এইটো আমাৰ ৰেডি হৈ আছে এতিয়া। এইবাৰ দেখাই আছোঁ তন্দুৰ চাই। ঐ পূৰা উতল আহিছে ৰে। আঙুঠা এটা দিয়া যেন হৈছেতো, মাটিৰে হয় যিহেতু এইটো বস্তু। ঠাণ্ডাৰ দিন হ'লে যে এই পৰিৱেশটো চাই কিমান যে ভাল লাগিব। এতিয়া বাৰু অকণমান গৰম আছে, ঠাণ্ডাৰ দিনটো আহি আছে। আৰু জেগাখিনি সঁচাই লগৰ লগত আহি পেলাই চিল মাৰা জেগা আৰু। এয়া প্ৰায় ৰেডি আমাৰ তন্দুৰ চাই। এতিয়া আমি ইয়াক খাম আৰু। এয়া পূৰা ৰেডি হৈ গ'ল। আপোনালোকৰ ইয়াত কিমান দিন হ'ল? নলবাৰীত ঘৰ ন? ক'লে ঠিক আছে। নলবাৰী নহয় গোটেইকেইটা? ইয়াত আৰু কিবা কৰিব আছে নেকি? হৈ গ'ল ন? তন্দুৰী কেশৰ ন? কেশৰী চাই কেনে হৈছে? ধুনীয়া ন? ময়ো খাইছোঁ ৰ'বা। এইটো তন্দুৰী কেশৰ চাই, এইটোৰ দাম হ'ল 50 টকা। 50 টকাত চাওঁ ঠিকে আছে মানে।
বঢ়িয়া বঢ়িয়া সঁচা এনেকৈ অলপ ফুৰি চুৰি আহি এনেকুৱা এটা ৰিফ্ৰেছমেণ্ট পালে ভালো লাগে আৰু আপোনালোকে যদি ইয়াত আহে মই এড্ৰেছটো দি দিম ইয়াৰ পিছত আপুনি আহিব পাৰে এইটো টেষ্ট কৰিব আৰু বহুত ফ্লেভাৰ আছে গোটেইকেইটা ট্ৰাই কৰিব পাৰে আপোনাৰ ফেমিলিৰ লগত আহিব পাৰে ফ্ৰেণ্ডৰ লগত আহিব পাৰে আৰু আহি পেলাই ইয়াত উপভোগ কৰক মই এড্ৰেছটো দি দিম বাকী অ'নাৰ আমাৰ নলবাৰী টাউনৰে তেওঁ ইয়াত খুলিছে আৰু চাগে ক'ৰবাত খুলিব কিন্তু বৰ্তমান ইয়াতে তো এইখন একবাৰ দেখাই দিয়া টি মেজিকখন এবাৰ দেখাই দিয়া ভিডিঅ'টো আৰু ভিডিঅ'টো আজিলৈ এইখিনিয়ে বাকী পিছত লগ পাম ধন্যবাদ